নমস্কাৰ। সকলোলৈকে পুৱাৰ প্ৰাতঃ সম্ভাষণ জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। সকলোৰে দিনটো সুখৰ হওক, মধুময় হওক আৰু পুৱাৰ উদিত কিৰণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধিৰ বতৰা। আজি অক্টোবৰ মাহৰ 31 তাৰিখ, মংগলবাৰ, 2023 বৰ্ষ আৰু অসমীয়া লেখেৰে কাতি মাহৰ 13 তাৰিখ, 1945 শক। আজি ৰাষ্ট্ৰীয় সংহতি দিৱস। 1875 চনৰ আজিৰ দিনটোত ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা লৌহ মানৱ স্বাধীন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হৈছিল। তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি ভাৰততে আজিৰ দিনটো ৰাষ্ট্ৰীয় সংহতি দিৱস হিচাপে পালন কৰা হয়। বিশেষ তাৎপৰ্য যে আজি ৰাষ্ট্ৰীয় সংকল্প দিৱস। আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন তথা প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক 1984 চনত সুৰক্ষা বাহিনীৰ জোৱানে গুলীয়াই হত্যা কৰে। তেখেতৰ মৃত্যুদিনৰ লগত সংগতি ৰাখি ভাৰতে প্ৰতি বছৰে ৰাষ্ট্ৰীয় সংকল্প দিৱস হিচাপে পালন কৰি আহিছে।